নমস্কাৰ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এবিধ অতি ভাল লগা থলুৱা অসমীয়া খাদ্য পাতত দিয়া মোৱা মাছৰ পিটিকা বনাই দেখাবলৈ ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। প্ৰথমতে আমি কাঠখৰিৰ জুই অলপ জ্বলাই ল'ব লাগিব। তাৰপিছতে সুন্দৰকৈ ধুৱাই অনা কলপাত এখন, দীঘলীয়া কলপাত এখন ভালকৈ জুইত সেকি ল'ব লাগিব যাতে কলপাতখন কোমল হয়, তেতিয়া বান্ধিবলৈ সুবিধা হয়। তাৰপিছত আমি 4বিধ বস্তু লৈছোঁ: কেঁচা জলকীয়া, আদা, নহৰু আৰু হালধিৰ কেঁচা পাত। এইকেইটা বস্তু আমি যোগাৰ কৰি লৈ কেঁচা জলকীয়াখিনি পেটটো কাটি এনেকৈ অলপ ফালি ল'ব লাগিব। তাৰপিছত এটা এটাকৈ গোটেই কেঁচা জলকীয়াকেইটা আমি পেটটো ফালি ল'লোঁ। তাৰপিছত আমি ঠিক তেনেকৈ আমাৰ হালধিৰ পাতখিনি আমি ধুই কৰি ৰেডি কৰি থৈছোঁ, পিছত সময়ত আমি দিম। কিন্তু এতিয়া আমি আদাখিনি তেনেকৈ জলকীয়াৰ দৰে আমি আদাখিনিও সৰু সৰুকৈ কাটি ল'লোঁ। আদাখিনি, নহৰু ডাঙৰ ডাঙৰ হৈ আছে যদি মাজত কাটি ল'লোঁ। লৈ পেলাই আমি বস্তুখিনি ৰেডি কৰিলোঁ। তাৰপিছত আমি মাছখিনি সুন্দৰকৈ ধুই মাছখিনি আমি আনিম, তাত এই বস্তুখিনি আমি মিক্স কৰিম। আমি এটা থলুৱা খাদ্য যোগাৰ কৰিবলৈ যাওঁতে এইখিনি বস্তু আমাৰ বৰ প্ৰয়োজন হয়। গতিকে আমি এয়া পাতকেইটা আমি হালধিৰ পাত আপোনালোকক দেখুৱাইছোঁ। মই ধৰক আজি বৰ ডাঙৰকৈ নাপালোঁ, সৰু হালধি পাত পালোঁ। এইখিনি আমি তাৰ মাজত দিব লাগিব। এতিয়া আমি লাহে লাহে মাছখিনি আনিলোঁ। মোৱা মাছ, থলুৱা লোকেল মোৱা মাছ। এই মোৱা মাছখিনিত আমি পাতত দিয়াৰ আগতে পাতখনত অকণমান মিঠাতেল দি, আমি মিঠাতেলটো এইকাৰণেই দিম যে ভিতৰটো যাতে পুৰি নাযায়, সেইকাৰণে আমি মিঠাতেলখন দি ল'লোঁ। দিয়াৰ পিছত তাৰপিছত আমি মাছখিনিতো অলপ মিঠাতেল আমি দি ল'লোঁ, বেছি পৰিমাণে নহয়। তাৰপিছত আমি অলপ হালধি দি ল'লোঁ, কম পৰিমাণে। তাৰপিছত অকণমান হালধিখিনি দি হোৱাৰ পিছত আমি অকণমান নিমখ দিম। এতিয়া জোখমতে সোৱাদ অনুযায়ী অকণমান নিমখ দিম। অকণমান নিমখ দিলোঁ। দি পেলাই আমি অলপ সুন্দৰকৈ সানি ল'লোঁ। সানি লোৱাৰ পিছত আমি এইখিনি সানোতে অকণমান ভালকৈ সানি ল'ব লাগে যাতে নিমখ আৰু হালধিটো ভালকৈ যাতে মিক্স হয়। এতিয়া দেখিছে আপোনালোকে। এতিয়া আমি কলপাতখন সুন্দৰকৈ তেলখিনি গোটেই কলপাতখনত সুন্দৰকৈ চাৰিওফালৰ পৰা আমি লগাই ল'লোঁ। লৈ পেলাই আমি এতিয়া এই জলকীয়া, আদা, তাৰ আগতে আমি এটা কাম কৰিব লাগিব। এই হালধিৰ পাতকেইটা আমি পাতখনৰ ওপৰত দি ল'ব লাগিব। এতিয়া আমি এইখিনি দি আছোঁ মাছৰ লগত মিলাই। জলকীয়াকেইটাও দিম, আদা দিছোঁ। এতিয়া আমি কেঁচা জলকীয়াখিনি দিম। কেঁচা জলকীয়াখিনি দিলোঁ। তাৰপিছত নহৰুখিনিও দি দিলোঁ। দি এই পাতকেইটা আমি কলপাতখনৰ ওপৰত ধুনীয়াকৈ পাৰি ল'ম। এইটো অকণমান ডাঙৰ পাত হ'লে আচলতে মই নাপালোঁ, ইমান ডাঙৰ পাত নাপালোঁ আচলতে। ইয়াৰ কাৰণে কি হয়, হালধিৰ এটা চেণ্ট আহে, তেতিয়া খাদ্যটো আৰু মানে সুন্দৰ লাগে, বৰ সুন্দৰ গোন্ধ বাহিৰ হয় পোৰাৰ পিছত। এতিয়া আমি সুন্দৰকৈ গোটেইখিনি সানি ল'লোঁ। কেঁচা জলকীয়া সম্পূৰ্ণ এটা থলুৱা খাদ্য, বৰ সোৱাদ। মই বৰ ভাল পাওঁ, নিজে বৰ ভাল পাওঁ কাৰণে মই আশা ৰাখিছোঁ যাতে আপোনালোকেও ভাল পাব। এয়া মই কলপাতত গোটেইখিনি ঢালি ল'লোঁ। লৈ অকণমান দীঘলীয়াকৈ সজাই ল'ব লাগিব। সজাই লৈ কলপাতখনে তলফালৰ পৰা লাহে লাহে হালধিৰ পাতকেইটা দেখিছে তেনেকৈ তলত দি ল'ব লাগিব। মাছখিনিয়ে যাতে হালধিৰ পাতকেইটাৰ স্পৰ্শ হৈ থাকে। এতিয়া লাহে লাহে পকাব লাগিব পাতখন, এনেকৈ এইটো ডিজাইনত লাহে লাহে আগুৱাই লৈ গৈ থাকিব। পাতখন প্ৰায় পকোৱা হৈছেহি আৰু দেখিছেনে ভাজটো? এই ধৰণে ভাজটো দিব লাগিব। ভাজটো দিলে তলফালৰ পৰা বাওঁফালৰ ছাইডটোৰ পৰা যাতে মাছটো ওলাই নাযায় তাৰ কাৰণে আমি এই পিছফালে এটা পাক দিছোঁ। এতিয়া সন্মুখ ছাইডটো আমি খোলা ৰাখিছোঁ, এইটো মানে ওপৰ ছাইডটো।
এতিয়া লাহেকৈ এইটো ভিতৰল কৰিলে এনেকৈ সোমোৱাই দিব লাগিব। সোমোৱাই দিলে ইয়াত এডাল আঁহ ৰাখিছোঁ মই, এইডাল কলাৰেদি কাটি ল'লোঁ, দেখিছে নেকি? এইডালে পকাই এটা গাঁঠি দিব লাগিব। এইটো ডাঙৰডাল কাটি ল'লোঁ, তাৰপৰা এডাল আঁহ পিছফালে দি এডাল ওলাই আছে, সেই আঁহডাল দি পকাই দিব লাগিব। এইডাল দি মই পকাই পাক মাৰি এটা গাঁঠি মাৰি দিম এইখিনি সোমোৱাই লৈ। এতিয়া ইতিমধ্যে আমাৰ জুইৰ ব্যৱস্থাটো ৰেডি হৈ আছে, অঙঠা চাগে ৰেডি হৈছে। অকণমান মেহনত যদিও ভালকৈ চালে আপোনালোকে নিশ্চয় পাৰিব, ভাল লাগিব, বৰ সোৱাদ হয়। মই নিজে বৰ ভাল পাওঁ খাই, সেইকাৰণে মই আশা ৰাখিছোঁ আপোনালোকেও নিশ্চয় ভাল পাব। এয়া মই জুইৰ ওপৰত এতিয়া এডাল ষ্টেণ্ডৰ ওপৰত প্ৰথমতে বস্তুখিনি অকণমান পাতলকৈ গৰম কৰি লৈছোঁ। পিছত মই হেৰি কৰিম, ভিতৰত অঙঠাৰ মাজলৈ বস্তুটো নিম। এতিয়া প্ৰায় 15 মিনিটমান সময় আমি জুইত ৰাখিলোঁ। ৰখাৰ পিছত সম্পূৰ্ণ ধৰণে পকি যোৱাৰ পিছত আমি উলিয়ালোঁ। এয়া পৰিৱেশন কৰিবলৈ আমি থাল এখনত উলিয়াই আমি বস্তুখিনি ৰেডি কৰিছোঁ। দেখিছেনে কিমান সুন্দৰ হৈছে দেখিবলৈ? জলকীয়াকেইটা সম্পূৰ্ণ পকি গৈছে। এতিয়া আমি ইয়াৰ পৰা উলিয়াই এটা বাতিত, সুন্দৰ চাফা পৰিষ্কাৰ বাতি এটাত এখন চামুচেৰে অকণমান জুতি লগোৱাকৈ নিমখ অকণমান যদি প্ৰয়োজন হয় দি ল'ব লাগিব, আৰু অকণমান মিঠাতেল দি সুন্দৰকৈ সানি পৰিৱেশনৰ কাৰণে এয়া ৰেডি হৈ গ'ল। কিন্তু শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।